মই আজি আপোনালোকক দেখুৱাম গুড়েৰে নাৰিকলৰ লাড়ু কেনেকৈ বনাব পাৰি। এয়া আপোনালোকে চাই থাকক। মোৰ কেৰাহী গৰম হৈছে। নাৰিকল আৰু মিঠৈ দি দিলোঁ। এয়া চাই থাকক। আগতে নাৰিকলখিনি ৰুকি ল'ব। তাৰপিছত গুড়খিনি সুন্দৰকৈ কটাৰীৰে কাটি ল'ব। এটা নাৰিকলত 1 পোৱা মিঠৈ দি দিব। এয়া চাই থাকক আপোনালোকে। প্ৰথমতে গেছটো অলপ বঢ়াই ল'ব। বঢ়াই লৈ লাৰি থাকিব। অলপ সময় লাৰি থাকিব। এয়া চাই থাকক। তেনেকৈ গুড়েৰে বনাব পাৰি। এয়া চাই থাকক। গুড়খিনি গলি যাব লাহে লাহে। অলপ সময় লাগিব। যাতে কেৰাহীৰ তলত লাগি নাযায়। যিমান পাৰে সিমান লাৰিব। এতিয়া তেপটেপীয়া হৈছে। এয়া চাই থাকক। খুব বেছি টান নহয়, সহজ। এতিয়া মই গেছটো অলপ কমাই দিম। এয়া চাই থাকক। অলপ সময় লাগিব। এয়া চাওক, ইমান সুন্দৰ হৈছে। ভাজা হৈছে। এয়া চাই লওক। এয়া হৈছে। অলপ ঠাণ্ডা হ'ব লাগিব।
এতিয়া চাই লওক, এইখিনি সুন্দৰ হৈছে, ঠাণ্ডাও হৈছে। এয়া চাওক, লাড়ু প্ৰথমতে মই এনেকৈ লাড়ু বনাই লওঁ। এয়া চাই থাকক। ইমান ধুনীয়া হৈছে, হাতত লাগি ধৰা নাই। গুড় আৰু নাৰিকলখিনি সুন্দৰকৈ ভাজি ল'লে হাতত লাগি নধৰে। অলপ কাঢ়া হ'ব লাগে। এতিয়া চাই লওঁ, প্ৰথমতে মই লাড়ু বনাই ল'লোঁ। তাৰপিছত এয়া বটলৰ সোপাৰে কেনেকৈ বনাব পাৰি আপোনালোকে চাই থাকিব। এয়া চাই থাকক, লাড়ু বনাই লৈছোঁৱে আগতে। এনে সোমাই দিব সোপাটোত। তাৰপিছত এয়া চাওক, এয়া চাওক, এটা এটাকৈ সোপাত দি দিব, অলপ টিপি দিব। তাৰপিছত এনেকৈ অলপমান লৰাই দিব, জোকাৰি দিলে ওলাই যায়। এয়া চাওক, এনেকৈ দিব। এতিয়া আপোনালোকে চাই লওক, সুন্দৰকৈ ৰেডি হৈছে। ঘৰত এবাৰ বনাবলৈ চেষ্টা কৰক।